আপোনালোকৰ শৈশৱ আৰু বৰ্তমানৰ শৈশৱ আকাশ আৰু পাতাল পাৰ্থক্য। আপোনালোকৰ শৈশৱ অতিবাহিত হৈছিল চাইকেলৰ টায়াৰত, আপোনালোকৰ শৈশৱ অতিবাহিত হৈছিল টাংগুটি, আপোনালোকৰ শৈশৱ বাইলৈ কোৱাৰ দৰে গোলাপ দৰা কইনাৰ খেলত আপোনালোকৰ শৈশৱ অতিবাহিত হৈছিল। আপোনালোকৰ শৈশৱ ধূলিৰ বালিৰ লগত মিহলি হৈছিল। আপোনালোকৰ শৈশৱ নাঙলৰ হেৰিলত সপোন গজি উঠিছিল আৰু আপোনালোকৰ শৈশৱ ভূঁই ৰোৱাৰ যোগেদি জীৱনৰ পৰিক্ৰমা গঠন হৈছিল। আৰু বৰ্তমানৰ শৈশৱ সেই পিছৰ বন্ধুসকলৰ শৈশৱ ৰিম'ট কণ্ট্ৰলৰ মাজেৰে পকেটতে নিৰ্বাচিত হৈ পৃথিৱীৰ জ্যেষ্ঠ শ্ৰেষ্ঠ আৰু অতিকৈ নিকৃষ্ট জীৱনৰ আশীৰ্বাদ আৰু অভিলাষ। আপোনালোকৰ শৈশৱ নিৰ্বাচিত হৈছিল মাৰ যোগেদি। ব্ৰহ্মাদি কৰি যত জীৱ নামঘৰত ডবা বৰতাল বাজিছিল। আৰু আজিৰ শৈশৱ অতিবাহিত হয় গাড়ী হাফেলেৰিয়া হাই হাই হাৰি মজি চেৰিয়া বা বিবাহ পেডেল মাৰি মাৰি ধুনীয়াকৈ লগাই ল'ব পকেটত মোবাইল। সেই শৈশৱ আৰু এই শৈশৱ আপোনালোকৰ শৈশৱ অতিবাহিত হৈছিল। সন্মুখত আহিছে মোৰ বৰজনা আঁতৰি দিছিল আৰু এতিয়া শৈশৱ অতিবাহিত হৈছে। ধুনীয়াকৈ মোবাইলটো লাগি যায় আৰু হাই আংকুল কিমান পৰিৱৰ্তন এবাৰ চাওকচোন, কিমান পৰিৱৰ্তন। সেইকাৰণে মই কৈছোঁ যে আমাৰ প্ৰকৃতত আছে বিশ্বৰ শ্ৰেষ্ঠ সৰ্বশ্ৰেষ্ঠ কানিষ্ঠৰ নিকৃষ্ট পৃথিৱীখন আপোনাৰ আৰু মোৰ প্ৰকৃতত এতিয়া। তেওঁলোকক নকলেও হ'ব কোনটো শ্ৰেষ্ঠ কোনটো নিকৃষ্ট, তেওঁলোকক ক'ব লাগে। এইসকল ছাত্ৰ ছাত্ৰীক এই গৰমৰ বন্ধত এটা সুন্দৰ পথেৰে ধাবিত কৰাবৰ বাবে ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰিছে। ভাবিছোঁ ওচৰত থকা হ'লে ময়ো আহিলোহেঁতেন, ওচৰত থকা হ'লে ময়ো আহিলোহেঁতেন। ময়ো এমাহ ধৰি প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ। মোৰ এজন ককাই কৈছিল পৰমলৈ, এই যে গৰম বন্ধত তোমালোকৰ আজৰি আছেনে? মই ক'লো ককা আজৰি আছে। কিয় সুধিলে? আমাৰ ল'ৰা ছোৱালীক পঢ়াব নোৱাৰিলে। মই ককা প্ৰস্তাৱ লৈ আছে 1 তাৰিখৰ পৰা হ'ব। বহুত ভাল কৰিছা। এই যে মোবাইলৰ পৰা নেচাই সেইটোৱে ভাল হ'ব, মোবাইলটো চাই নাথাকে। মোক লগে লগে শুনালে বহু প্ৰবক্তা আছে, সুন্দৰ দৰমহা পায় আৰু টাউন চহৰত কথাই 10 লাখ টকা মাটি লৈ এটা সুন্দৰ বিল্ডিং বা অট্টালিকা তৈয়াৰ কৰি আমাক পিঠি দিয়ে বুলি কয়। ইমান দুখ লাগিলে কথাটো। তেতিয়া মই ককাক ক'লোঁ, ককা আপোনাৰ ঘৰ কাষতে মোৰ ঘৰটো আছেনে? আছে বোপাই, তোমাক শুনাইছোনে কেৱল। ককা মই নাযাওঁ। এয়া পৰিৱেশ আৰু পৰিস্থিতিৰ কিছু আভাস আপোনালোকক প্ৰদান কৰিছোঁ। হে আইসকল, দেউতাসকল, সময় বৰ নিষ্ঠুৰ। বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমানৰ শিশুসকলক আমি টাবত ৰোৱা ফুলৰ দৰে গঢ়িছোঁ নেকি বাৰু? টাবত ৰোৱা ফুলবোৰ বৰষুণ পালে ভিতৰলৈ ভৰাই দিওঁ, ৰ'দ নাপালে ভিতৰৰ পৰা বাহিৰলৈ দিওঁ ৰ'দৰ বাবে। আমিও বাৰু ছাত্ৰ ছাত্ৰীসকলক গঢ়িছোঁ নেকি তেনেকৈ? আপোনাক দলিয়াই দিছিলে ক'ত? ৰ'দত মিঠাতেল কিচ কিচকৈ মূৰত মিঠাতেল দি ডাঙৰ এটা কি বুলি কয় জানো, পাচিত খেৰ অলপ দি তাৰ ওপৰত এটা বস্তা পাৰি পেলাই দিছিল। আৰু তেতিয়া কান্দিলে আইতাই গাইছিল, আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি হৈ যাব, মইনাই বুটলি খাব, মোৰ সোণ টোপনি যাব। বোৱাৰী গৈছো মা, 4টা বাজিবা। আৰু এতিয়া
মোবাইলটো লোৱা লগাই দিলে গান এটা মোৰ কেঁচুৱাতে চাই আছে আৰু মই মা গৰাকী ইমান তৃপ্তি লাভ কৰিছো বা মই বিন্দাস আমাৰ আগতে কৈছিলে বিন্দাস ক'লে ঐ এইডোখৰ নকৰোঁ দেখা লাগিব আছে ৰাজহুৱাটো গতিকে বাকী ডোখৰ আপোনালোকে নিশ্চয় জানে হয়নে বাৰু তেতিয়া শিকাইছিল মোক এজোপা গছ ৰোৱাৰ সপোন শুনাইছিল আৰু এতিয়া কি ৰোৱাৰ সপোন জানেনে কিবা হিন্দী কিবা কিন্তু মই বেয়া বুলি কোৱা নাই বেলেগ কিছুমান নৃত্য ইউটিউব লগাই দিয়ে আৰু আমি চাই থাকোঁ মৈদামতে চাই থাকোঁ কোনো অনুষ্ঠান নকৰে আৰম্ভ কৰে এয়াই জীৱন এনে ব্যস্ততাপূৰ্ণ জীৱনত আপোনালোকৰ যুৱ প্ৰজন্মই আপোনালোকৰ নৱ প্ৰজন্মসকলক শিকোৱাৰ বাবে মই হিয়া ভৰা অশ্ৰদ্ধ প্ৰণিপাত প্ৰতিজনলৈ শ্ৰদ্ধা নিবেদন জনাইছোঁ যিসকলে এনে এটা মহৎ কাৰ্য কৰিছে সেয়া মই হিয়া ভৰা ওলগ যাচিছোঁ মই যুৱ প্ৰজন্মৰ প্ৰতিজন টেটৰ শিক্ষকক গাঁৱত বাছি উলিয়ালোঁ 14জন আৰু 14জনক ক'লোঁ ক্লাছ 4ৰ পৰা ক্লাছ 9লৈ তোমালোকে ক্লাছ কৰিব লাগিব মোক ক'লে খুৰা দাদা হ'ব মই হ'ব এতিয়া 1ৰ পৰা মানে অংকুৰ মুকুলৰ পৰা তৃতীয়শ্ৰেণীলৈ কোনে কৰিব কোনো নোলায় আৰু মই ক'লোঁ সেইসকলক মোক দিবা আৰু মই প্ৰতিদিনে আহোঁ আৰম্ভ কৰিলোঁ তেওঁলোকৰ সৈতে গীত আৰম্ভ কৰিলোঁ তেওঁলোকৰ সৈতে সংখ্যা গীত বৰ্ণগীত গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত 6 ঋতু হয় ষ্টাৰ্ট বুলি কৈ আৰম্ভ কৰা গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত 6 ঋতু হয় আৰম্ভ যেতিয়া কৰিলোঁ প্ৰতিজন শিশুৱে যেতিয়া কয় এই পুৰঞ্জয়ৰ পৰা কেতিয়া আহিব আৰম্ভ কাটিম আৰু মই যেতিয়া মোৰ এগৰাকী ছাত্ৰীক লৈ ল'লোঁ মোৰ সহায়ক অকণমান গাত গধুৰ হৈছেতো অকণমান আপোনালোকৰ কি খুব কম বয়সৰ তথাপিও অলপ অলপ গধুৰ হৈছে তাকে জানি এগৰাকীক ল'লোঁ আৰু তাই পুনৰ সুগা কৰি দিলে ভাল লাগিল ইয়াতো পুনৰ সুগা বহুতে কৰিলে সেইকাৰণে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ তেখেতসকলক আপোনালোক প্ৰতিগৰাকীয়ে মা আৰু দেউতা সঁচাকৈ সৌভাগ্যৱান এই অঞ্চলত ভাবে আপোনালোকৰ গৌৰৱ আপোনালোকৰ অস্তিত্ব আপোনালোকৰ বৌদ্ধিক জগতৰ জয়যাত্ৰা 71 চনতে প্ৰতিষ্ঠা কৰা এই জয়যাত্ৰাক আজিৰ অৱস্থাত উপনীত কৰোৱাকে যুৱ প্ৰজন্মই মাজে মাজে ঘাত প্ৰতিঘাত আহিবই কৰবাত নহয় কৰবাত বন্ধ হৈ যাব তাৰ কাৰণে সমালোচনা কৰাতকৈ প্ৰত্যালোচনা কৰি কোনখিনি দুখ আছিলে সেইখিনি শুদ্ধ দিশলৈ আনি আকৌ আগুৱাই যাবলৈ আপোনালোকে প্ৰেৰণা যোগাব লাগিব বহুতে কয় সেইসকলে কি কৰিছে যিসকলে কোন ধৰণৰ পাৰিশ্ৰমিক নোলোৱাকৈ এজনৰ এটা অনুষ্ঠান গঠন কৰাই আগবঢ়াই নিয়াত অৰিহণা কিন্তু বহুতে আছে শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ বাবে এই 12 চহৰীয়া উন্নয়ন সভাৰ যি পদক্ষেপ সেই পদক্ষেপক পুনৰবাৰ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আশা ৰাখিছোঁ প্ৰবৃক্ষ মহাবিদ্যালয়ৰ মোৰ বিভাগৰ শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আপোনালোকৰ মাজত এবাৰ একেলগে অনুষ্ঠান কৰাৰ সোণালী সুযোগ দিবনে আপোনালোকে দিবনে কেৱল আমি শ্ৰোতা হৈ থাকি আৰু আপোনালোক হৈ থাকিব সক্ৰিয় অংশগ্ৰহণকাৰী আমি কেৱল শ্ৰোতা হ'বলৈ আহিম আৰু প্ৰবৃক্ষ মহাবিদ্যালয় আহিম আপোনালোকৰ মাজত মই খুব কমেই আমি জানুৱাৰী মাহতে আহিবলৈ প্ৰয়াস কৰিম মহাবিদ্যালয় শিক্ষাতত্ত্ব বিভাগ যোৰহাট গৈছোঁ ধেমাজি গৈছোঁ মাজুলী গৈছোঁ লখিমপুৰ গৈছোঁ বিভিন্ন অঞ্চলত গতিকে মই এই অঞ্চললৈ অহা নাই অহাৰ প্ৰয়াস কৰিম বুলি ভাবিছোঁ মনে মনে এই সপোন আছিলে সেই সপোন যেনেকৈ পুহি চেতিয়াই কোৱাৰ সপোন মোৰ সপোন আপোনালোকে পোখা মেলাব এই আশা ৰাখি শেষলৈ আহিছোঁ মই
মই ক'লোৱেই আপোনালোকক যে মই এবাৰো ধৰি বিচৰা নিশ্চয় মই ভাবিছোঁ 15 মিনিট হৈ গৈছে 15 মিনিটে গৈছে গতিকে যিটো কাম কৰাব যুৱ প্ৰজন্ম মানৱ প্ৰজন্মৰ যোগেদি আন্তৰিকতাৰে আপোনালোকে সহযোগ কৰিব কেৱল ভাদ মাহ আহি আছে আৰু ভাদ মাহৰ নাম আৰু নাম লওঁতে একাগ্ৰচিত্তে আমি নাম লোৱাৰ আমাৰ যদি আইনখন বেয়া নাপাব দেই মই কেৱল জীৱনৰ কেঁকুৰিত বুটলা কেইটামান অভিজ্ঞতাহে ক'ব বিচাৰিছোঁ ইমান উচ্চ স্বৰত নাম চলি আছে নাম লোৱা মন ভয় নামৰ বিনে গতি নাই পুৰা বাজাইছে তাৰে হৰি নামৰ হাজৰিকানী এই গগৈ পুতেকটো সদায় এই ৰাস্তাত কোনফালে যায় হৰি নামৰ প্ৰেমৰ নদী ই সদায় যায় ধীৰে ধীৰে বৈ যায় এনেকুৱা ছয়তানী নহয় পুৰুষ প্ৰকৃতি হৈ যায় একমতি দেহে হ'ব হৰিক ভগতি মোৰ ল'ৰাটো পঢ়াৰ টেবুলত ৰাখিছোঁ আৰু মই আইগৰাকী মোবাইলটো চাই আছোঁ পুৰা চাইছোঁ ফেচবুক আৰু ল'ৰাটোক বা ছোৱালীজনীক কৈছোঁ পঢ়া অংকটো কৰা ইফালে মই লাইক কমেণ্ট আৰু ল'ৰা বা ছোৱালীজনীও কম নহয় ৰিচিভ কৰি পিছফালে ক'লেগৈ এতিয়া ফোন নকৰিবা সন্মুখত মোৰ মা আছে আবেলি যে মই ৰাস্তাত ওলাই যাম তেতিয়া ফোন কৰিবা দেই বাপৰে আমি কিমান গুৰুত্ব দিছোঁ মই ছাত্ৰ ছাত্ৰীসকল আমি গুৰুত্ব দিছোঁনে গতিকে ছাত্ৰ ছাত্ৰীসকল মোৰ মৰমৰ অতিকে বন্ধু বান্ধৱীসকল কেৱল শেষত এটা কথা কৈ যাওঁ 4টা জীৱনৰ হাৰে কিমজুৱে ৰাখি থকা প্ৰথম মাতৃ বাহিৰলৈ গৈছিল প্ৰথম শিক্ষয়িত্ৰীগৰাকী মাতৃ হয়তো নহ'ব পাৰে ল'ৰাই কবাটো শুৱনি তথাপি আপোনো মোৰ আই গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেওঁ বহিলে নিচিনা সেইগৰাকী মা মোৰ অতিকে আপোন সেই মা শব্দটো যিগৰাকী ছাত্ৰ বা সন্তানে গাবলৈ পোৱা নাই ই সমাজৰ আটাইতকৈ ঘৃণনীয় ব্যক্তি বুলি পৰিচিত গতিকে সেইগৰাকী মা অতিকৈ স্বনামধন্য দ্বিতীয় মাতৃভাষা যি শুদ্ধকৈ মাতৃভাষা ক'ব পাৰিব বিদেশী ভাষাও ক'ব পাৰিব মাতৃভাষা শুদ্ধকৈ নোকোৱাবিলাক সঁচাকৈ বিদেশী ভাষাও শুদ্ধকৈ ক'ব নোৱাৰে আৰম্ভ কৰে ক খ গ ঘ আৰম্ভ তাতেই ভুল হৈ যায় ভাষাৰ শিক্ষাগুৰুসকল গৌৰ আছে অংগ বুলি নকলো নাম উচ্চাৰণ কৰি বৰ্ণ বিশ্লেষণ কৰি ধৰা পৰি যাব জগ ৰেলগাড়ী যায় আৰম্ভ তাতে হ'ল জগ ৰেলগাড়ী যায় মই নহ'লে বাটী পেৰি পাৰাক চাই নোকোৱালে আমাক ঝক ৰেলগাড়ী যায় ঘোঁৰাজল সেই দেখিতে নিয়ম ভৰ দীঘৌকাৰ ইয় আকাৰ ভূঞা উপাধি বিশ্লেষণ কৰিলে ধৰা পৰি যায় নিয়নে ইয় উচ্চাৰণ গতিকে মাতৃভাষা শুদ্ধকৈ ক'বলৈ যত্ন কৰাব লাগে প্ৰতিগৰাকী মাতৃ তৃতীয়টো হ'ল মাতৃভূমি মই যে অলপ আগতে কথা কৈছিলোঁ চন্দিত গদ্য এমুঠি পদ্য হৃদয় স্পন্দিত একাজলি গীত বাদ্য ইয়াকে ইমান সুন্দৰ সময়তে সংগীত পৰিৱেশন কৰিলে সেই মাতৃভূমি অসমেই তেওঁলোকৰ মাতৃভূমি আমাৰ মাতৃভূমি এই মাতৃভূমিৰ প্ৰতি যাক অনুধাৱিত কৰাব পাৰিব সেইগৰাকী শিশু অদূৰ ভৱিষ্যতলৈ ভাল ব্যক্তি হ'ব আৰু শেষৰটো হ'ল মহান আৰু মোৰ সমগ্ৰ মনৰ চেতনা মনৰ আশা
আপোনালোকে এজন মানৱ সম্পদ তৈয়াৰ কৰিবলৈ সপোন ৰচনা কৰক। এই মহান হ'বলৈ সপোন ৰচনা কৰক। কেতিয়াও তেওঁলোকক সম্পদখিনি নিদিব, তেওঁলোকক সম্পদ তৈয়াৰ কৰিবলৈ যত্ন কৰা। দেখিব সম্পদৰ আঁৰত তেওঁলোকে একোটাকৈ সম্পদ নিজে নিজে কিনিব পাৰিব। এজন মহান ব্যক্তি আঁৰত লুকাই আছে। আপুনি ভবাৰ দৰে এজন ডাক্তৰ, আপুনি ভবাৰ দৰে এজন প্ৰবক্তা, আপুনি ভবাৰ দৰে এজন ইঞ্জিনিয়াৰ, আপুনি ভবাৰ দৰে এজন ব্যক্তি। গতিকে কেতিয়াবা বাৰু 9 মাহ 10 দিন গৰ্ভত ধাৰণ কৰা সন্তানটিয়ে যেতিয়া আপোনাক বুঢ়া বা বুঢ়ী বুলি মাতে, বেয়া নালাগিব বাৰু? যেতিয়া আপোনাক এদিন এই সন্তানটি যাক আপুনি আজি থিয় কৰাই দিছে, মুকুন্দ মুৰাৰী চেতিয়াৰ সন্তানগৰাকী যেতিয়া ঈশ্বৰে নকৰক কাইলৈ আমাৰ বুঢ়াই বুলি যেতিয়া ক'ব বেলেগৰ আগত, হৃদয় বিদাৰি যাব, মোৰ মাক মই যেতিয়া বুঢ়ী বুলি ক'ম হৃদয় বিদাৰি যাব। টিপ চাকিৰ পোহৰত মোক শিকাইছিল ক খ গ বস্তাৰ ওপৰত বহুৱাই, আৰু এতিয়া এই ছাত্ৰ ছাত্ৰীক পঢ়াইছে আপোনালোকে সুন্দৰ টেবুল আৰু চকী লগত। গতিকে সেইগৰাকী অনুভৱ আপুনি এবাৰ মনত পেলাই দিয়ক। 9 মাহ 10 দিন গৰ্ভত থাকি জন্ম দিয়া সন্তানটি যেতিয়া আপুনি বেমাৰত বেজৰ ওচৰলৈ গৈছিল, ডক্টৰৰ ওচৰলৈ গৈছিল, ডাঙৰ হোৱাৰ লগে লগে যেতিয়া আপোনাক বুঢ়া বুঢ়ী মাতি দিলে বৰ বেয়া লাগে। আৰু সময়ত মনত পৰে ভূপেন হাজৰিকাৰ সেই মহান গীতটি, আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰী, নিষ্ঠুৰী জীবনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ। কেৱল সেই মাত খাই দিয়েই মই সন্তুষ্ট, মই বৃদ্ধ বয়সত সেইটোৱে সন্তুষ্ট। আৰু মোৰ সন্তানটিয়ে সেইটোকে মোক কৰাব পাৰিলে মই নথৈ সুখী হ'ম। গতিকে সেইকাৰণে এই মহান 4 নম্বৰ মহ, এই মহান হ'বলৈ আপুনি এবাৰ প্ৰয়াস কৰক। আপোনাৰ পৰাই সপোন গজি উঠিব সেই সন্তান। একেবাৰে শেষত অনুভৱটো কৈছোঁ, লগতে 5টা অভ্যাস তেওঁলোকক দেখুৱাই দিয়ক। সোঁহাতেও 5টা আঙুলি, বাওঁহাতেও 5টা আঙুলি, তললৈ চালেও 5টা আঙুলি। এই 5টা আঙুলিৰ বাবে ইংৰাজী হেবিট, HABIT, HABIT, এই 5টা আঙুলিৰ হেবিট অভ্যাস কৰা। হেবিট, H হিউমিলিটি, মানৱীয় মূল্যবোধ শিকাওক। সন্ধ্যা সময়ত আপুনি গোসাঁই ঘৰ সোমাইছে, লৈ যাওক ছাত্ৰজনক, শিশুটিক বহুৱাই দিয়ক, আৰু এভাগি আপোনাৰ গুৰুজনাৰ প্ৰাৰ্থনাৰ ৰিৱাজ কৰা। সতৰ্ক হ'বলৈ শিকাওক। বহু ছাত্ৰ ছাত্ৰীয়ে আজিৰ দিনটোত কি ঘটি আছে নাজানে। প্ৰতিদিনে ন তথ্য তেওঁলোকক সংগ্ৰহ কৰিবলৈ শিকাওক, সতৰ্ক হ'বলৈ শিকাওক। BHAB, বিউটিফুল, সৌন্দৰ্য হ'বলৈ শিকাওক। আমাৰ 2টা দিশ আছে, এটা বহিৰংগ, আনটো অন্তৰংগ। বহিৰংগ দিশটো হ'ল শাৰীৰিকভাৱে সৌন্দৰ্য, আৰু অন্তৰংগ দিশটো হ'ল আমাৰ আভ্যন্তৰীণভাৱে সৌন্দৰ্য। দেহটো বেয়া লাগিলে, গাত কিবা স্পট পৰিলে বড়ো কেলেণ্ডুলা নহয়নে বাৰু? বড়ো কেলেণ্ডুলা নহওঁ, বড়ো পলাশ, বিভিন্ন ধৰণৰ ক্ৰীম ঘহোঁ, কিন্তু অন্তত এবাৰ মোৰ সন্তান যেতিয়া বুঢ়া বহি থাকি আছে, অন্তত যেতিয়া আঘাত লাগিব তেতিয়া মই কি কেলেণ্ডুলা কৰিম? কিবা কেলেণ্ডুলা কৰি লাভ আছে? দাপোন ভাঙি গ'লে পেলাই দিবা পিছে, মন ভাঙিলে কেনেকৈ পেলাব ক'লে আৰু ল'ৰাটোৱে। উপায় নাই, সহ্য কৰিব লাগিব, কাৰণ তেজৰ বলত বলিয়ান আপোনাৰ সুযোগ্য সন্তান, মোৰ সুযোগ্য সন্তান, আৰু মই হৃদয় জাৰত প্ৰতিটো অংগ পতংগ থৰ থৰকৈ কম্পমান। গতিকে এই যে সৌন্দৰ্যপ্ৰিয় হ'বলৈ শিকাব লাগে,
এইটো তেওঁলোকক বাৰে বাৰে ক'ব লাগে। আই ইণ্টেলিজেণ্ট, বুদ্ধি হ'বলৈ শিকক। কুবুদ্ধি নহয়, সৎবুদ্ধি। আনক উপকাৰ কৰিব নাজানিলে বহি থকাই ভাল, অপকাৰ কৰিব যাব নালাগে। ছাত্ৰ ছাত্ৰীৰ অপকাৰ কেতিয়াও কৰিব নাপায়। শেষত আহিলে টেকফুল, কৌশল প্ৰিয়। বৰ্তমান কৌশল প্ৰিয় নহ'লে জীয়াই থকাৰে অতি কঠিন। এই যে ল'ৰাকেইটা এই যে গান গালে, কিবা কিবি যে কৰিলে, তেওঁলোক এদিন তেওঁলোকৰ সৌন্দৰ্য প্ৰিয় কৌশল আছে, এদিন নহয় এদিন এই চৰ্চা অব্যাহত থাকিলে অসমৰ লগতে বিশ্বৰ প্ৰেক্ষাপটত জিলিকি উঠিব। এইখিনিকে কৈ 5 মিনিট সময় বেছিকৈ ল'লো চাগে। ক্ষমা ভিক্ষা মাগিছোঁ, নিজৰ পুত্ৰ হিচাপে আপোনালোকে মোক ক্ষমা কৰি দিব।